আপোনালোকে এনেকুৱা নকৰিব যে কিছুমান বেয়া ভিডিঅ' বানে বহুত ভিউজ লৈ আছে, মই দেখোন ভাল ভিডিঅ' বানাই কিনি একো ফেমাছ হ'ব পৰা নাই বা মই ভিউজ পোৱা নাই, তো সেইকাৰণে ময়ো বেয়া ৰাস্তাত গুচি যাওঁ। এনেকুৱা নকৰিব। আপোনালোকে নিজৰ সন্মান, নিজৰ চৰিত্ৰ। নতুনকৈ আজি শালত বহি কেনে লাগছি? মজা না? এভৰিৱান, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত বুলিয়ে ক'ব লাগিব, কাৰণ মই কেইদিনমান নাছিলোঁ। কেইদিনমান মানে বেছি দিনো নহয়, 3-4দিনমান হ'ব চাগে। 3-4দিনমান হ'ল। মই অলপমান কামত গৈছিলোঁ, মানে কাম কৰি আছিলোঁ। তো অলপ পইচা পাতি লাগে না, সেইকাৰণে অলপ কামতো গ'লোঁ। এনেকৈ আৰু ভিডিঅ' বনাই থাকিলে কি হ'ব? ভিডিঅ' মানে নাচোৱে, ভিউৱে নাই গাইছ। এনেই আৰু মানে থাকোঁ দিয়ক আৰু আপোনালোকৰ কাৰণে কি ক'ম আৰু। ঘৰত থকাৰ এনে আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণে অলপমান ভিডিঅ' চিডিঅ' বানাই অলপ মন চন ভাল লাগি থাকোঁ আৰু। কিন্তু কি ক'ম গাইছ, আমাৰ আজিকালি ভিডিঅ'গিলাখান নাচায় মানে আজিকালি মানুহক কিটো লাগে, মানে আজিকালি মানুহগিলাখানে অলপ বয়াৰ ফালে বেছি আকৰ্ষিত। মানে সেইদিনা ডিম্পু দায়ো কৈছে ভিডিঅ'ত, আজিকালি মানুহবিলাকে তাৰমানে আপুনি যদি এটা ভাল ভিডিঅ' বনাই মানে ভিডিঅ'টো নাচায় মানুহে। মানে আৰু আপুনি যদি মানে এটা বেলেগ বেয়াকৈ ভিডিঅ' বনাই বা কিবা বেয়া ভাষা ইউজ কৰি বা বেয়া কিবা সেইটো ভিডিঅ' কিন্তু মানুহে যিমান নেট খৰচ কৰি হ'লেও বা বেলেগ কিবা এটা প্ৰব্লেমৰ মাজতো সেইটো ভিডিঅ' ফুল ৱাটচ কৰিব, ফুল ৱাটচ। মানে আজিকালি এনে নিচি মানে মানুহগিলাখানক তাৰমানে ভালটোৱে বেছি আকৰ্ষিত কৰিব নোৱাৰে, বেয়াটোৱে মানে মানুহবিলাকক আকৰ্ষিত কৰে। মই অলপমান গম পাইছোঁ মানে কিছুমান ছ'চিয়েল মিডিয়াৰ সেই চাই কিনে এনেকৈ মানে কিছুমান ভাল ভিডিঅ'ত ভিউ চাওঁ, মানে ডিম্পু দাৰে হওক বা ব্লেক এণ্ড হোৱাইট তাহাৰ কমেডি ভিডিঅ' হওক, সিমান এটা ভিউ নাই যিমান আহিব লাগে মানে ভাল ভিডিঅ' মানে। আৰু এতিয়া মই বেলেগ বেয়া চেনেল বুলি ক'লেনো কি ক'ম, কিবা কানি এনেকৈ কিবা কানি বেলেগ ভিডিঅ' বনোৱা বহুত চেনেল আছে। তো তাহাৰ ভিডিঅ'ত যাই চাওঁ, মানে 10টা ভিডিঅ'ত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট বা বহুত হাজাৰ ছাবস্ক্ৰাইবাৰ আৰু বহুত লাখ ভিউ। সেনেহেন মানে কিয় মানে বুজি নাপাওঁ, সেনেহেন মানে আজিকালি পৰিস্থিতিটো কিয় হৈছে মানে বুজি পোৱা নাই। মানে কথাটো হ'ল কি, আপুনি যদি ভাল কণ্টেণ্ট বনায় মানে বেছিভাগ মানুহে পচন্দ নকৰে। আৰু এতিয়া আপুনি কিবা এটা বেয়া ইংগিত দিছে ভিডিঅ'টোৰ দ্বাৰা বা বেয়া মানে আজিকালি কণ্টেণ্টটো বেলেগ হ'ব লাগিব, তেতিয়াহে মানুহে মানে চাব। আৰু সেনেহেন মানে যি কি নহওক ইহৰ ওপৰত বেছি নকওঁ, মানুহে যি পচন্দ কৰে কৰক, বা সকলোৰে পচন্দবিলাকতো একে নহয়। চ' ভাল ভিডিঅ' চোৱা বহুত মানুহ আছে আৰু বেয়া ভিডিঅ' চোৱা বহুত মানুহ আছে। চ' সকলোকে কোৱা নাই মই কথাটো, মানে সকলোৱে সেনেকুৱা নহয়, মানে এচাম আছে এনেকুৱা, তো ইমানো নহয় মানে। আপোনালোকে এনেকুৱা নকৰিব যে কিছুমান বেয়া ভিডিঅ' বানে বহুত ভিউজ লৈ আছে, মই দেখোন ভাল ভিডিঅ' বানাই কিনি একো ফেমাছ হ'ব পৰা নাই বা মই ভিউজ পোৱা নাই, তো সেইকাৰণে ময়ো বেয়া ৰাস্তাত গুচি যাওঁ। এনেকুৱা নকৰিব। আপোনালোকে নিজৰ সন্মান, নিজৰ চৰিত্ৰ বেলেগক লৈ ফ'ল' নকৰিব কেতিয়াও। মানে বেলেগে বেয়া ভিডিঅ' বানি আছে, আপুনি তাৰ ভিডিঅ' চালা একদিন চাই কিনে পাৰি সিটোৰ মোতকৈ ওপৰত গ'ল, ময়ো বেয়া ৰাস্তাত গুচি যাম। নকৰিলে মানে আপুনিও বেয়া হৈ গ'ল না, তো আপুনিও সেই বেয়াটোক ফ'ল' কৰা নহ'লে কাৰণে আপুনি যি টেলেণ্ট দেখুৱাব পাৰে ভিডিঅ'ৰ দ্বাৰাই, বা আপুনি কিবা ভ্লগিং কৰে কিবা কৰে এনেকৈ কিবা কাৰণে কৰিলাক, তো আপোনাৰ লাইনতে থাকক। সেই বেয়া ভিডিঅ'টো নাচাব আপুনি, যে মই কি কৰিছোঁ সেইটো চাওক, বা সি কি কৰি কেনেকৈ ভিউজ লৈছে সেইবিলাক বাদ দিয়ক। ভিডিঅ'টোৰ দ্বাৰা এইখিনিয়ে আৰু ক'লোঁ, বাকী কিনো আৰু। বাকী আপোনালোকৰ খবৰ ল'ম বুলি আহিলোঁ বহুত দিনৰ মূৰত। এই 3-4 দিন ভিডিঅ' বনাব নাছিলোঁ, আৰু আমাক তাই মানে কিবা এটা ভিডিঅ' বনাই দিছে, মই সেইটো ভিডিঅ'টো চোৱা নাই ভালকৈ। তাই বা কিবা দিছে মানে মই নাখাতে, সেইটো মই গম নাপাওঁ। চ' একো নাই। আজি বতাহ বহুত দি আছে, মানে আজি বতাহত ধৰি মানে চকু মেলিব নোৱাৰি, ধূলা মাছ চকুত ডাইৰেক্ট সোমাই যায়। চ' মই ভাবিছিলোঁ এপাক পথাৰৰ ফালে ওলাই যাম, মানে ভাবিছিলোঁ মানে কি আজি ঘৰত আছোঁ এতিয়া এপাক ফুৰি আহোঁ মানে, কিন্তু গাইছ কি ক'ম আৰু যাব ইচ্ছা নহয়। বতাহত ধৰি ধূলাই দিয়ে কাৰোবাৰ চকু ভৰ্তি হৈ যায়। চ' ভাবিলোঁ বাদ দি নাযাওঁ আৰু ঘৰতে কিবা কাৰণে কৰোঁ অলপ। আৰু কালিৰ পৰাতো কামতে যাব লাগিব। মানে কি হ'ল, এইকেইদিন আমাৰ বাবাৰো মানে সেই নাই, বেপাৰ নাই। চ' সেইকাৰণে মই ভাবিলোঁ ময়ে যাওঁ অলপমান, আৰু পূজা আহিছে। এইকেইদিন মানে কাম চাম কৰি কষ্ট হৈছে অলপমান, আৰু
চুলি তুলি চাওকচোন, চুলি তুলিৰ অৱস্থা পাতি নহয় হৈছে একদম। মানে চুলি তুলি মানে চুচপাৰো টাইম নেই ইমান তাৰমানে চুলি তুলি যত্ন পাতি পাতি আহি কিনে কাম কৰোঁতে কাম কৰি আহি মানে গাইছ দেখছি না আজি মানে ঘৰত থকালৈ ইমান দিন কাম কৰি তো আজিও মানে ৰেষ্ট নাই। আজি আৰু মায়ে ক'ৰবাত ধৰিছে এই ঘৰৰ বেৰাখনতে দুটা গাঁঠি দি বেৰাখনো ভাঙি গৈছে। সেইকাৰণে ভাবছোঁ কি কৰোঁ, সেইকাৰণে বাঁহৰ বাৰীত গুচি আহিলোঁ। বাঁহডাল কাটিলে টাঙল চাঙল তুলি কিনে বঢ়িয়াকৈ বেৰা চেৰা গাঁঠি দিওঁ। কিন্তু আপোনালোকে মোৰ চাউণ্ডটো অলপমান কিবা বেলেগ পাব পাৰে, মানে সেই বাটা মেলি আছে বৈদ্য, সেইকাৰণে চাউণ্ডটো অলপ কমকৈ আহে। তাৰপিছত আৰু কি কৰোঁ কি নকৰোঁ চাই লওঁ, লগতে আপোনালোকক দেখাই থাকিম। এইজোপা বাঁহততো তামোলৰ বাঁহ নাই, আছে কিন্তু ইমান তামোলো নালাগে মোক, গতিকে বাদ দিয়া কিবা এটা কৰিম আৰু। নতুনকৈ আজি শালত বহি কেনে লাগছি জানা? নতুনকৈ কিয় কালিও বহিছোঁ। কালি বৈছা নেকি? কালি মই দেখা নাই না, জানা নাই পিছে নাই এইবিলাক যে কৰি আছা। দে লাগি থাকা তোমাৰ কামত তুমি লাগি থাকা, বেছি ইয়াতে বকি ৰাখিব পৰা নাই। আৰু আমাৰ চানী আছে বা খাটি আছে। চানী A few moments later. তো গাইছ বহুত টাইমৰ মূৰত অলপমান ৰেষ্ট পালোঁ, মানে অলপমান কাম কৰিলোঁ ঘৰত, বেৰা চেৰা গাঁঠি দিলোঁ অলপমান। তাৰে পিছত দৰ্জা এখন অলপ বেয়া হৈ আছিল, সেইখিনিও অলপমান বান্ধি দিলোঁ। তাৰে পিছত গা চা ধুই ভাত তাত খালোঁ, এনেকৈ খাইলৈ বৰ্তমান অলপমান ফ্ৰী হ'লোঁ। আৰু এইখন আছে মোৰ মূৰৰ ওপৰত ফেন, এতিয়া ফেনৰ দিন আহিল, তাৰ গৰমৰ দিন আহিল আৰু ফেনখনৰ প্ৰয়োজন হৈ যাব। চ' মোৰ ফেনখন অলপ বেয়া হৈছে, সেইখন অলপ ভাল কৰিব লাগিব। চ' চুলিৰ এতিয়া নতুন ষ্টাইল এইটো মোৰ, আগতে চুলি এইবিলাক বঢ়িয়াকৈ থিয়া কৰি থোৱা আছিলোঁ, এতিয়া অলপমান সৰু চুলিৰ দৰে থৈ দিছোঁ। ভিডিঅ'টো তাৰ বিশেষ একো নাই, মানে ক'তো যাওঁ নাই, তো এনেই আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন, সেইকাৰণে আৰু এটা বনালোঁ আৰু আপোনালোকৰ অলপ খবৰ পাতি ল'লোঁ কেনেবা আছে পাই। আৰু কেইদিনমান কাম কৰি লওঁ আৰু অলপমান পইচা পাতি লগা হৈছে। তাৰপিছত আৰু মই কি বগা দেখছি না একদম, আমি অলপ বগাই বহুত বগা আপি বহুত বগা দেখ পাই পাচ্ছি আপোনালোক, এই লাইটৰ পোহৰত কিমান বগা। আগতেতো বহুত বগা আছিলোঁ গাইছ, কিন্তু কামত যাই আৰু কিবা পথৰৰ কামত উলিয়াই এলাখানত গ'লে বঢ়িয়া হৈ যাওঁ আৰু চাউথ আফ্ৰিকাৰ মানুহগিলাৰ দৰে হৈ যাওঁ। তো কালিৰ পৰা কামত যাব গ'লে আৰু অলপমান সেনে নহ'ম, একো কথা নাই, পইচা লাগিলেতো কৰিবই লাগিব, উপায় নাই। তো কামত গ'লে আৰু কেইদিনমান ভিডিঅ' দিয়া হ'বাৰ নাই, তো যেইনা ৰেষ্ট পাওঁ সেইদিনা আৰু এটা কিবা এটা বনাব চেষ্টা কৰিম আৰু কিবা এটা। এনেতো আমাৰ ভিডিঅ'ত ভিউজো নাহেই, কি ক'ম আৰু উপায় নাই। আজিকালি ভিউ কিয় নাহে মই ইয়াতেতো কৈছোঁ, এতিয়া কৈ থাকে আৰু ক'বলৈ উপায় নাই, আৰু ক'বলৈ বাকীয়ে নাই, সেইটোৱে কৈছোঁ মই, কেনে ভিডিঅ'ত ভিউ আহে কিয় নাহে ভিউ। তো গাইছ ভিডিঅ'টো আজি আৰু ইমানে, বেছি আৰু নাই বকি আৰু সময় নষ্ট নকৰোঁ আপোনালোকৰো, উপায় নাই। কেতিয়াবা যদি কিবা ভাল কণ্টেণ্ট দিব পাৰোঁ চেষ্টা কৰিম কিবা কানি দেখাবা। তো আজি আৰু একো বিশেষ দেখাব নোৱাৰিলোঁ, এতিয়া কি আৰু ভাঙা ঘৰটো তাৰ ইমান আৰু বকি থাকিম, হ'ব দিয়ক আৰু বাই বাই, ভালকৈ থাকোঁ সকলোৱে।